লোকৰ শুভবাৰ্তা লোকে যীশুৰ জীৱনক প্ৰত্যক্ষৰূপে দেখা বহুতো প্ৰাচীন প্ৰত্যক্ষদৰ্শী অনুসন্ধান কৰি এই বিৱৰণী ৰচনা কৰিছে। আৰু কাহিনীটো আৰম্ভ হৈছে জেৰুসালেমৰ পাহাৰৰ পৰা, য'ত ইছৰাইলৰ প্ৰাচীন ভাওবাদীসকলে কৈছিল যে ঈশ্বৰে এদিন নিজেই আহি সমগ্ৰ পৃথিৱীত নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব। এইখন নগৰতে পুৰোহিতসকলৰ দ্বাৰাই পৰিচালিত হোৱা মন্দিৰ আছিল। তেওঁলোকৰ মাজৰ এজনৰ নাম আছিল জখৰিয়া। তেওঁ এদিন এটা দৰ্শন পাইছিল, যিটোৱে তেওঁক ভয় খুৱাইছিল। এজন স্বৰ্গদূত আবিৰ্ভাৱ হৈ ক'লে যে তেওঁ আৰু তেওঁৰ পত্নীয়ে এটি পুত্ৰ লাভ কৰিব। এইটো কি কথা? হয়, আমাক কোৱা হৈছে জখৰিয়া আৰু তেওঁৰ পত্নী খুব বয়সীয়াল আছিল। তেওঁলোকে সন্তান জন্ম দিব পৰা নাছিল। লোকে ইয়াত ইছৰাইলৰ মহান পূৰ্বপুৰুষ আব্ৰাহাম আৰু ছাৰাৰ সৈতে সমতুল্য কৰিছে, কাৰণ তেওঁলোকৰো বৃদ্ধ বয়সলৈকে কোনো সন্তান হোৱা নাছিল। তথাপি ঈশ্বৰে তেওঁলোকক এটি পুত্ৰ দিছিল, ইছাহাক, যাৰ দ্বাৰাই ইছৰাইলৰ গোটেই কাহিনী আৰম্ভ হৈছিল। আৰু সেয়ে লোকে ইয়াত উল্লেখ কৰিছে যে ঈশ্বৰে পুনৰবাৰ এই লোকসকলৰ বাবে কিছু তাৎপৰ্যপূৰ্ণ কাম কৰিবলৈ গৈ আছে। স্বৰ্গদূতে জখৰিয়াক ল'ৰাটোৰ নাম জোহন ৰাখিবলৈ কৈছিল। আৰু পাছে তেওঁ ক'লে যে এই ল'ৰাটোৱে ইছৰাইলৰ প্ৰাচীন ভাওবাদীসকলৰ এক প্ৰতিজ্ঞা পূৰণ কৰিব, যে এদিন কোনোবা এজনা আহিব, যেতিয়া তেওঁ আহি জেৰুসালেমত শাসন কৰিব, তেওঁ ইছৰাইলক তেওঁলোকৰ ঈশ্বৰক সাক্ষাৎ কৰিবলৈ সাজু কৰিব। কাৰণ সেই সময়ত ইছৰাইলক ৰোমিয়াবিলাকে শাসন কৰিছিল। হয়, বিশেষকৈ ইয়াত হেৰোদ নামৰ এজন মানুহে শাসন চলাইছিল, যিজন ৰোমান সাম্ৰাজ্যৰ অধীনৰ এজন পুতলা ৰজা আছিল। আৰু সেয়ে যিহুদীসকলে স্বাধীন হোৱাৰ বাহিৰে আৰু নিজৰ দেশ নিজে শাসন কৰাৰ বাহিৰে একো অধিক বিচৰা নাছিল। গতিকে ই আছিল চাঞ্চল্যকৰ খবৰ। সকলোবোৰ সলনি হ'বলৈ আৰম্ভ কৰিছিল। ঈশ্বৰ আহি আছে, কিন্তু তেওঁ কেনেকৈ আহিব? বাৰু জানিবলৈ লোকে আমাক জেৰুসালেমৰ পৰা বাহিৰৰ অঞ্চলৰ পাহাৰত থকা গালিল নামৰ এখন সৰু চহৰলৈকে লৈ গৈছে। আৰু তাত আমি মৰিয়ম নামেৰে এগৰাকী গাভৰু ছোৱালী পাওঁ, বা আমি তেওঁক মেৰী বুলিও কওঁ। তাইক বিবাহৰ বাবে বাগদান কৰা হৈছিল। আৰু পাছে এজন স্বৰ্গদূত মৰিয়মৰ ওচৰত উপস্থিত হৈ ক'লে যে তেওঁৰ এজন ল'ৰা জন্ম হ'ব। তেওঁ তাৰ নাম যীচুত হ'ব, যাৰ ইব্ৰী অৰ্থ হৈছে প্ৰভুৱে ৰক্ষা কৰে। আৰু তেওঁ দাউদৰ দৰে এজন ৰজা হ'ব, যিজনে ঈশ্বৰৰ লোকবিলাকক অনন্ত কাললৈকে শাসন কৰিব। আৰু পাছে মৰিয়মে সুধিলে, এইটো কেনেকৈ সম্ভৱ, কাৰণ মই এগৰাকী কুমাৰী। তাইক ক'লে যে আদি পুস্তক 1 অধ্যায়ত উল্লেখিত পবিত্ৰ আত্মা যি আন্ধাৰৰ পৰা জীৱন আৰু পোহৰ সৃষ্টি কৰিছিল, তেওঁই তাৰ গৰ্ভৰ ভিতৰত জীৱন সৃষ্টি কৰিব। মছিহৰ গৰ্ভধাৰণ আৰু জন্ম হোৱাৰ যোগেদি ঈশ্বৰে নিজকে মানৱ জাতিৰ সৈতে বান্ধ খাবলৈ প্ৰস্তুত হৈছিল। গতিকে মৰিয়ম এখন পিছপৰা ঠাইৰ অপৰিচিত এজনী ছোৱালীৰ পৰা ভৱিষ্যত ৰজাৰ মাতৃ হ'বলৈ গৈ আছিল। তেনেকুৱাই আচলতে কেনেকৈ তাইৰ নিজৰ সামাজিক মৰ্যাদাৰ এই বিপৰীতমুখিতাই আগন্তুক আৰু অধিক উজ্জ্বল দিশলৈ আঙুলিয়াই দিয়ে, এই বিষয়ে এক গীত গাইছে। তাইৰ পুত্ৰৰ জৰিয়তে ঈশ্বৰে শাসকসকলক তেওঁলোকৰ সিংহাসনৰ পৰা নমাই দুখীয়া আৰু নম্ৰ লোকক ওপৰলৈ উঠাব। তেওঁ গোটেই বিশ্বৰ শৃংখলাটো উলট পালট কৰিব। সেয়ে যেতিয়া মৰিয়ম গৰ্ভৱতী হ'ল, তাই আৰু তাইৰ হ'বলগীয়া স্বামী জোচেফ বৈতলেহেমলৈ যাবলগীয়া হ'ল। হয়, সেই সময়ত গোটেই ৰোমান সাম্ৰাজ্যত নতুন কৰ সম্পৰ্কে এক আদেশ জাৰি কৰা হ'ল, আৰু সেয়ে প্ৰত্যেকেই তেওঁলোকৰ পৰিয়াল অনুসৰি নাম লিখাবলৈ নিজৰ নিজৰ নগৰলৈ গৈছিল। বৈতলেহেমত ইমানেই মানুহ হৈছিল যে তেওঁলোকে কোনো অতিথিশালা বিচাৰি নাপালে। আৰু সেয়ে তেওঁলোকে কেৱল অকণমান ঠাই বিচাৰি পালে য'ত জন্তুবিলাক শুইছিল। এতিয়া ওচৰতে কিছুমান ভেড়াৰখীয়া তেওঁলোকৰ জাকৰ সৈতে আছিল, আৰু এজন স্বৰ্গদূতৰ আবিৰ্ভাৱ হ'ল, যাৰ বাবে অৱশ্যে তেওঁলোক ভয় খাইছিল। কিন্তু তেওঁলোকক আনন্দ কৰিবলৈ কোৱা হ'ল, কিয়নো আজি বৈতলেহেমত এজন ত্ৰাণকৰ্তা জন্মিল। হয়, তেওঁলোকক গৈ এই শিশুটিক বিচাৰিবলৈ কোৱা হ'ল, আৰু তেওঁই যে মছিহ তেওঁলোকে তাক জানিব, কিয়নো তেওঁক কাপোৰেৰে মেৰিয়াই এক লেতেৰা দানাপাত্ৰত শুৱাই থোৱা হ'ব। হয়, যিটো যথেষ্ট আচহুৱা। সঁচাকৈ পাছে এই মেৰখীয়াসকলে, যিসকলে নিজেই বৰ পৰিষ্কাৰ নাছিল, তেওঁলোকে গৈ নৱজাতক যীচুক সঁচাকৈ সেই লেতেৰা ঠাইখনত বিচাৰি পালে, আৰু তেওঁলোকৰ মন উল্লাসিত হ'ল। পৃথিৱীত কি হ'বলৈ ধৰিছে সেই কথা ভাবি ভাবি তেওঁলোক ঘৰলৈ উভতিল। আৰু এই সকলোবোৰ সঁচাকৈ আচৰিত। মানে যদি সঁচাকৈ ঈশ্বৰে জগতক উদ্ধাৰ কৰিবলৈ আহিছিল, তেওঁ তেনেকৈ অহাটো আপুনি আশা নকৰে, যেনে জন্তুৱে আশ্ৰয় লোৱা ঠাইত এগৰাকী কুমাৰীৰ গৰ্ভত জন্ম লোৱা অপৰিচিত ভেড়াৰখীয়াবোৰে উদযাপন কৰা। সঁচাকৈ মানে লোকৰ কাহিনীত সকলোবোৰেই পিছপৰা, আৰু কথাটো সেইটোৱেই। তেওঁ দেখুৱাইছে যে কেনেকৈ ঈশ্বৰৰ ৰাজ্য প্ৰথমে এই লেতেৰা ঠাইত দুখীয়াবিলাকৰ মাজত প্ৰকাশিত হৈছিল, কাৰণ যীশুৱে আমাৰ বিশ্ব ব্যৱস্থাক ওলোটা কৰি পৰিত্ৰাণ আনিবলৈ ইয়ালৈ আহিল।